আজি সন্ধিয়া পানো মই কি কৰোঁ কি নকৰোঁ বা কি বনাম আৰু কেনেদৰে বনাম কি কৰিম মই গোটেইখিনি আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ অকণমান আৰু চাই থাকিবচোন মই দেখাই গৈ থাকিম বলক মই এতিয়া দেখাম আপোনালোকক মইনো কি কৰিছোঁ সন্ধিয়াৰ পৰা ৰাতি সাজ বনাবৰ কাৰণে অকণমান আপোনালোকক দেখাম বলকচোন। আজি আমি এয়া পাৰ বনাম দেই। এয়া দেখিছে মোৰ পাল পৰিলে গুচাবলগীয়া, পোৱালিটো দোকানলৈ গুচি গ'লগৈ, সেইকাৰণে ময়ে গুচাব লগা হৈছে। সি মোক ক'লে মাৰিছে বোলে পাৰকেইটা মই মাৰি দিওঁ, বাইদেউ আপুনিও গুচাব বোলে। তেনেদৰে লাগি গৈছোঁ আৰু এতিয়া দেখিছে কিমান কষ্ট এইবিলাক। এয়া গুচাইছোঁ আৰু নোৱাৰাত সি এনেই গুচাই দিয়ে বাৰু। আজি বোলে সি দোকানত কিবা মানুহ ভিৰ লাগিছে সেইকাৰণে গুচি গ'লগৈ। এতিয়া মই গুচাই আছোঁ আৰু তাকো এটাও নহয় দুটা। আজি গুচাই এতিয়া পুৰি ল'ম। এয়া পাৰ মই পুৰিছোঁ, দেখিছে কিমান মেহনত এইবোৰ। খাবলৈতো ভালেই লাগে কিন্তু কষ্ট বহুত হয়। এয়া বাকলি গুচাই একদম পুৰি আছোঁ আৰু এয়া বহুত গৰমো। দেখিছে পুৰি পেলাই ধুনীয়াকৈ ধুই লৈছোঁ দুইটা। এতিয়া এই দুটা কাটি লওঁ। এয়া দেখিছে মই ধুনীয়াকৈ মাংসখিনি কাটি ল'লোঁ আৰু আলু এটাও কাটি লৈছোঁ ডাঙৰ চাইজৰ। এয়া পিঁয়াজ দুটা, তেজপাত এটাও দি লৈছোঁ। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। ইয়াত এতিয়া অকণমান তেল দি দিছোঁ। এয়া তেল অকণমান মই দি দিছোঁ। এতিয়া মই গোটা জিৰা জালুক আৰু শুকান জলকীয়া দুটা, নহৰু আদা পেষ্ট কৰি লৈছোঁ। এইখিনি দেখিছে। এতিয়া মই ইয়াত তেলটো গৰম হ'বলৈ দিছোঁ। এতিয়া তেজপাতটো দি দিম। দি দিলোঁ তেজপাতটো। দেখিছে তেজপাতটো অকণমান জ্বলক বোলো অকণমান। এতিয়া ইয়াত পিঁয়াজটো দি দিছোঁ। এয়া পিঁয়াজ অকণমান ভাজি লওঁ, অকণ মৰহি যাওক, ৰঙচুৱা হওক পিঁয়াজখিনি। হালধি অকণমানো দি দিছোঁ ইয়াত। মই তেলতে হালধি দিওঁ, আগতেও কৈছোঁ। এয়া মই হালধি দি লৈছোঁ। এতিয়া অকণ ভালদৰে লৰাই লওঁ। এয়া অকণমান ভাজি ল'ব লাগে পিঁয়াজটো। এনেদৰে অকণমান ভাজি লৈছোঁ। এয়া মই কি হ'ল ভিডিঅ'টো কৰি দেখাব নোৱাৰিলোঁ এইকণ সময়ত মছলা দিয়া। মই মছলাখিনি পিচি থোৱা মছলাখিনি দি একেবাৰে মাংসখিনিও দি দিলোঁ। ভিডিঅ' কৰা নহ'লে। এনেদৰে মই অলপ টাইম ভাজি থাকিম, তাৰ পাছত পানী দিম। এনেদৰে অলপ ফ্ৰাই কৰি লওঁ। এইটো নাই দেখা দে। এয়া দেখিছে মাংস এনেদৰে ভাজি আছোঁ। এতিয়া ইয়াত পানী অলপো মই দি দিছোঁ। অকণমান পানী দি দিব লাগে। এতিয়া পানীখিনি দি মই আকৌ এনেদৰে অকণ ভাজি থাকিম। মই ঢাকনখন এতিয়া দি নিদিওঁ বাৰু, এনেদৰে অলপ ভাজি থাকিম। এয়া ভাজি আছোঁ। হাই দেখিছে কিমান ঘামিছোঁ। সন্ধিয়াৰ পৰা মই লাগিয়ে আছোঁ, পাৰ গুচাই আছোঁ নিজে। গুচাই কৰি কাটি লৈ এতিয়া একদম পূৰা এয়া বহাই থৈছোঁ। দেখিছে বনাই আছোঁ। আৰু মোৰ ওচৰত মোৰ মানে
সহায়িকা হিচাপে এটা আছে আৰু সেইটো হৈছে কোন আমাৰ বাবু এতিয়া তাক মই দেখাম সি বহুত লাজ কৰে সি নাহে এইটো হাই ফ্ৰেণ্ডছ মামিৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই তাক মই একদিন কৈ আছো তই কিবা এটা ক সি বেচাই ধৰিবা কৈছে হ'ব দিয়া মামি মই আজি এতিয়া কম কিবা এটা সেইকাৰণে একদম পুৰা কৈয়ে দিছে আৰু তাকে পুৰা কৈ দিছে কেনেকুৱা হয় পাৰ খাই বহুত ভাল লাগে মই সেইকাৰণে কষ্ট হ'লেও বনাওঁ কিন্তু কি হ'ব আজি পোৱালিটো দোকানত থকাৰ কাৰণে আজি মোৰ বেছিয়ে কষ্ট হ'ল যেনিবা এয়া পুৰা লাগি গৈছোঁ আৰু নিজেই সেইবিলাক কাম মাইকী মানুহৰ কাম নহয় অৱশ্যে তথাপিতো মই কৰোঁ বাৰু পোৱালিটোৰ লগত মই অকণ তাক সহায় কৰি দিওঁ আজি ধৰিলে বা সি মাৰি দিলে মাৰি কৰি অকণ সহায় কৰি দিলে যেনিবা বাকীখিনি মই গুচালোঁ কাটিলোঁ পুৰিলোঁ চব ময়ে কৰিছোঁ অকলে অকলে আজি বেচেৰাই কিন্তু মোক বহুত সহায় কৰিলে দেই বহুত আৰু সি দুটা পাৱাৰ আছিলে যিহেতু সেইকাৰণে সি এটা আধা বেছিভাগ ময়ে কৰিছোঁ সি ধৰি লওক অলপ বাকীখিনি এৰাই দিলে বেচেৰাই তাক থেংক ইউ দেই বাবু ৱেলকাম এয়া দেখিছে মোৰ মাংস অকণ অকণ হ'বলৈ লৈছেই সেয়া আলু সিজিলেই মই বেছি পানী দিয়া নাই এনেদৰেই অলপ টাইম ভাজি ল'লোঁ আজি ভালদৰে আপোনালোকক দেখাবও পৰা নাইকিয়া বেয়া নাপাব উৎপাততে কি দেখাইছোঁ ঠিক নাই এয়া মাংস হৈয়ে আছে মই পাৰ মাংস এনেদৰেই বনাওঁ কেতিয়াবা মই আকৌ ভিডিঅ' ভালকৈ মই কলডিলৰ লগত কেনেদৰে বনাওঁ সেইটো দেখাম বাৰু এতিয়া অকণমান থুলমূলকৈ দেখাইছোঁ আপোনালোকক কেনেকুৱা পাই নাজানো মই পাৰ মাংস এনেদৰেই বনাওঁ মই বেছিভাগ নিজেই পিচিহে মছলা দিওঁ মই পেকেট মছলা বহুত কম ইউজ কৰোঁ এয়া দেখিছে মাংসত পানী আকৌ অকণ দি দিছোঁ এয়া উতল আহি আছে মাংস পুৰা এয়া উতলি আছে পুৰা এয়া হ'বহি ইয়াত মই এতিয়া হ'বলৈ লৈছে কাৰণে তিনিটা ইলাইচি খুন্দি পেলাই দি দিছোঁ এয়া হৈছেহি মাংস মোৰ পাৰ মাংস ৰেডি হৈছেহি আৰু এয়া দেখিছে কালাৰটো ভাল হৈছে পাৰ মাংস মই সঁচাই পাৰ মাংস বহুত খাই ভাল পাওঁ আৰু মোৰ তেজ কম কিন্তু দেই সেইকাৰণে পাৰ মাংসটো মই বেছিকৈ খাওঁ অৱশ্যে ঠাণ্ডা পৰিলে বতৰটো মই পাৰ আনিব কওঁৱেই এয়া ৰেডি হৈ গ'ল মোৰ পাৰ মাংস এয়া দেখিছে এয়া পাৰ আৰু ভাত কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে এয়া মোৰ মাংস ৰেডি হৈ গ'ল চাওক দেখিছে কি ধুনীয়া হৈছে কালাৰ আপোনালোকেও এনেদৰে ভাল